নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মহিলাসকলৰ ঋতুস্ৰাৱ অনিয়মীয়া ৰোগৰ বিষয়ে কিছু কথা ক'ম। মাহেকীয়া ঋতুস্ৰাৱ সময়মতে নহ'লে 10-12 দিন পৰ্যন্ত ঋতুস্ৰাৱ হৈ থাকিলে, বহুত দিন ঋতুস্ৰাৱ নহয় কেইবা মাহৰ মূৰত এবাৰ ঋতুস্ৰাৱ হ'লেই ঋতুস্ৰাৱ অনিয়মীয়া বুলি কোৱা হয়। এই ৰোগৰ কাৰণ শৰীৰত দূষিত আৰু বিষাক্ত পদাৰ্থ জমা হ'লে, অধিক আহাৰ খালে, বিষাক্ত ঔষধ খালে, অত্যাধিক শাৰীৰিক আৰু মানসিক শ্ৰম কৰিলে, জৰায়ু আৰু ডিম্বকোষৰ বিষ হ'লে, জৰায়ু স্নায়ুচ্যুতি আদিৰ কাৰণে এই ৰোগ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ তলপেটত বিষ হ'ব পাৰে, শাৰীৰিক দুৰ্বলতা হ'ব পাৰে, মুখ সেতা পৰা আৰু মূৰ্ছা ৰোগে দেখা দিয়াই ইয়াৰ প্ৰধান লক্ষণ। ইয়াৰ ঘৰুৱা চিকিৎসাসমূহ আপোনালোকে এনেধৰণে কৰিব পাৰে। 1 নম্বৰ উপায়টো হৈছে অশোক ফুল গছৰ ছালৰ ৰস নিয়মীয়াকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুক্ৰিয়া ভাল হয়, শৰীৰত শক্তি পায়। 2 নম্বৰ উপায়টো হৈছে কপা গছৰ শিপাৰ ৰস 1 চামুচকৈ 2-3 দিন খালে ভাল হয়। নিম পাতৰ ৰস 3 নম্বৰ উপায়টো হৈছে নিম পাতৰ ৰস 15 মিলিলিটাৰ 8-10 দিন খালে ভাল হয়। 4 নম্বৰটো হৈছে পেট বিষালে সৰিয়হৰ প্ৰতি গৰম কৰি পেটত প্ৰলেপ দিলে বিষ সহজে কমে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত হৈছে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।